हेलो हेलो धनु কোনে কলে বাৰু আপুনি আৰু কোন ধনুক বিচাৰিছে আপুনি আপুনি কোনে কলে বাৰু তুমি প্ৰথমতে কোৱা কোনে কলা আৰু কোন ধনুক বিচাৰিছা মই বাস্তৱে কলো বৈষ্ণৱী নেকি আছে তাই বাথৰুমত আছে মই তাইৰ মাকে কলো ও মা কি খবৰ আপোনাৰ ভালে আছো পিছে তোমাক মই চিনি পোৱা নাই মানে বৈষ্ণৱী মোৰ কথা একো কোৱা নাই নেকি আপোনাৰ মা তাইতো একো কথা কোৱা নাই মোক ঠিক আছে মা হ'ব দিয়া এতিয়া ৰাখিছো ফোনটো তাইক ক'ব মোক ফোন এটা কৰিব ঠিক আছে বাৰু হ'ব দিয়া তাই কিয় মোক মিছা ক'লে মা দেউতাক তোমাৰ সকলো কথা কৈছো বুলি আজিচোন মায়ে মোক চিনিয়ে নাপালে তাইকে সুধিব লাগে ঐ মাইনা মা কোৱা তোলে কোনোবা বাস্তৱ নামৰ ল'ৰাটোৱে ফোন কৰিছিল সি মোৰ ফ্ৰেণ্ড হয় আৰু সি কিয় ধনু কি কৰিছা ধনু ক'ত আছে এইবিলাক কৈ আছিল জানো সি চাগে বেলেগলৈ ফোন কৰিছিল তইহে জানো কিন্তু দেই চা মাইনা কেনেবাকে তই তাক ভাল চাল পাও নেকি হা সঁচা কথা কচোন মোক হেত মা তুমিনো কি ফাল্টু কথাবোৰ কৈ থাকা ফাল্টু কথা নহয় ল'ৰাৰ লগত ধেমালি কৰি নাথাকিবি জানো নহয় তোৰ বিয়া ঠিক হৈ আছে আৰু যদি এইবোৰ কথা যোৱাই কাণত পৰে সি কি বুলি ভাবিব জানো মা সেইবোৰ মই চব চম্ভালি ল'ম ৰবা মই কিয় ফোন কৰিছিল সুধি লওঁ এতিয়া হেল্ল' হেল্ল' কিয় ফোন কৰিছিলা ফোন কৰিছিলো মানে আজি মই অফিচ ছুটি লৈছো ভাবিছিলো তোমাৰ লগত অলপ ওলাই যাম সেইটো কথা বাবু ঠিক আছে ওলাবা কোৱা কিমান টাইমত বাট এতিয়া মোৰ যাব মন নাই কিয় বাবু কি হ'ল তোমাৰ মন নাই এনেই ভাল লগা নাই মনটো মোৰ বাবুৱে কিবা অভিমান কৰিছে না আজি মোৰ যদি কিবা ভুল হ'ল মাফ কৰি দিয়া প্লিজ তুমি মোক মিছা কথা কিয় কোৱা কিছুমান কথা মিছা ক'লে যদি আমাৰ ভাল হয় তেন্তে সেইটো মিছা নহয় বাবু তুমি যিবোৰ মিছা কৈছা সেইবোৰ আমাৰ ভালৰ বাবে নহয় চোৱা তুমি মোক লগ কৰা আৰু তেতিয়া আমি চব কথা খুলি পাতিব পাৰিম ঠিক আছে মই 11:30 তোমাৰ ঘৰৰ মুখত যাম তুমি ওলাই আহিবা ঘৰৰ সন্মুখত নালাগে শুন মই ওলাই যাম চাৰিআলি ঘৰৰ মুখৰ পৰা আনিলে মই এটা গম পাব বাবু প্লিজ মোক ভাল পোৱা নহয় নাজানো ঠিক আছে দিয়া ঘৰৰ সন্মুখতে আহিবা এতিয়া বাই